ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজি আমি এটা সাধু শুনো। শহা আৰু কাছৰ সাধু। তোমালোকে মন দি শুনিবা দেই। এদিনাখন এটা শহাপহু আৰু এটা কাছৰ মাজত কোনেনো কিমান জোৰে দৌৰিব পাৰে তাকে লৈ কাজিয়া লাগিল। আৰু কাজিয়াখন গৈ এনেকুৱা পৰিস্থিতি পালে যে শেষত সিহঁতে দুয়োটাই লগ লাগি এটা সিদ্ধান্ত ল'লে, দুয়োটাই দৌৰা খেল দিব আৰু দৌৰত যিয়ে প্ৰথম হ'ব সিয়েই সকলোতকৈ জোৰে দৌৰিব পাৰে আৰু কথামতেই কাম। দুয়োটাই এটা নিৰ্দিষ্ট পথ বিচাৰিলে আৰু সেই পথত দুয়োজনে দৌৰিবলৈ সিদ্ধান্ত ল'লে আৰু যিয়ে প্ৰথমতে যাব সেইজনেই সকলোতকৈ জোৰে দৌৰিব পাৰিব। কথামতে কাম। দৌৰ আৰম্ভ হোৱাৰ লগে লগে শহাই তাৰ গাৰ সমস্ত জোৰেৰে দৌৰিবলৈ আৰম্ভ কৰিলে। দৌৰি দৌৰি গৈ যেতিয়া ৰাস্তাৰ মাজ পালে তেতিয়া পিছফালে ঘূৰি চাই ভাবিলে, কাছ ইমান লাহে লাহে খোজকাঢ়ি আহে, ইয়াতে এই গছডালৰ গুৰিতে মই অকণমান জিৰাই লওঁ। এই বুলি শহাই গছৰ তলত জিৰণি ল'লে আৰু জিৰণি লওঁতে টোপনি আহি গ'ল। নাক বজাই শহা গছৰ তলত শুই আছে। বহু সময়ৰ পিছত লাহে লাহে কাছ তাৰ খোজেৰে আহি আহি সেই গছডালৰ গুৰি পালে আৰু দেখা পালে শহা ঘোৰ টোপনিত। কাছৰ লগে লগে ভাবিলে, মই ইয়াত ৰৈ নাথাকোঁ, মই মোৰ গন্তব্যস্থল পাব লাগিব। আৰু সেই বুলি কাছই তাৰ ধীৰ স্থিৰ খোজেৰে গৈ থাকিল আৰু গৈ গৈ নিজৰ গন্তব্যস্থান পালে। শহাই ইতিমধ্যে টোপনিৰ পৰা সাৰ পাইছে। পাই তেতিয়া ভাবিলে, কাছ মোক এৰি গুচিয়ে গ'ল নেকি, মই হাৰিলোঁ নেকি, এই বুলি ফিৰাই লৰ মাৰিলে। গৈ দেখে কাছই নাচি নাচি তাত ৰৈ আছে। শহাই লাজ পালে, কিন্তু মানি ল'বলৈ টান পালে, কাৰণ সি নিজেও জানে যে কাছই ইমান জোৰে দৌৰিব নোৱাৰে, সি সদায় লাহে লাহে আহে। কিন্তু শহাৰ নিজৰ মূৰ্খামিৰ কাৰণে কি হ'ল, সেইদিনাখন দৌৰত হাৰিলে। সাধুটোৰ পৰা আমি কি নীতি শিক্ষা পালোঁ? যিকোনো কাম ধীৰে সুস্থিৰে কৰিলে আমি সফল হ'ব পাৰোঁ। গতিকে আজিলৈ আহিলোঁ। এই সাধুটো কিন্তু এইখিনিতে শেষ নহয় দেই। আমি ইয়াৰ পিছত কি হ'ল, শহাইনো কি কৰিলে তাকে ইয়াৰ পিছৰ সাধুটোত শুনিম। এতিয়া আহিছোঁ দেই।